সুপ্ৰভাত। আজিৰ দিনটো ৰাশিফলে মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি ইংৰাজী 9 ডিচেম্বৰ আৰু অসমীয়াৰ 22 আগষ্ট শনিবাৰ। আজি কৃষ্ণ দ্বাদশী। আজি বিবাহৰ দৰে শুভ কৰ্ম কৰিব পাৰে। দিনৰ 6:14 পৰা 4:36 আজি অমৃত যোগ আছে, অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব। দিনৰ 7:21 পৰা 9:27 কোনো শুভ কৰ্মত হাত নিদিব, কিয়নো এই সময়ত কালবেলা যোগ আছে। আজি কাৰোবাৰ আদ্য ঋতু হলে 15 দিনা বেচা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে বিপদ হ'ব। এতিয়া চাওঁ হওক আজিৰ দিনটোৰ ৰাশিফলসমূহ। মেঘ ৰাশিৰ জাতক জাতিকাসকলক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব। যাৰ লগত আপুনি থাকে তেখেতৰ লগত বাদ বিবাদ কৰাৰ পৰা বিৰত থাকক। যদি কোনো সমস্যা আছে তেন্তে সেই বিষয়ে শান্তিৰে আলোচনা কৰি সমাধান কৰক। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব আৰু এইবোৰে মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ বাবে পিছত গৈ আপুনি হয়তো পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। যদি আজি আপুনি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ কাগজ বা দস্তাবেজ লগত ৰাখিবলৈ নাপাহৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘূৰাই পাব। হঠাতে আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰণ বনিব নিদিব। মন বেয়া নকৰিব, কেতিয়াবা বিফলতা হোৱাত পোৱাটো একো বেয়া কথা নহয়। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ বাবে অশান্তিৰ কাৰণ হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহক নিয়ন্ত্ৰিত কৰি ৰাখক, নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক আৰু ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। আপুনি আজি আপোনাৰ ধন ধৰ্মীয় কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন প্ৰয়োজনত পইচা লগাই ধন আৰ্জিব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইভাৱে হয়তো আপোনাৰ জীৱনসংগীয়ে ধৈৰ্য হেৰুৱাই পেলাব পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খঙো নকৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হ'ব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰে আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। অধিক চিন্তা নকৰিব, প্ৰত্যেক বস্তুৱেই সময়ৰ লগত সলনি হয়। এই ৰাশিৰ বয়সীয়া লোকসকলে আজি হয়তো খালী সময়ত পুৰণি মিত্ৰক লগ কৰিবলৈ যাব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হাঁহিমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কমি যাব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে, সেয়েহে যিমান দূৰ সম্ভৱ কথা আগবাঢ়িবলৈ নিদিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপুনি বহুদিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজি কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব, যি আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। আৰ্থিক দিশত ভাল চলি থাকিব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক আৰু খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিত্যাগ কৰিবলগীয়া নহয়। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। আপোনাৰ অৱসৰ সময়ৰ সৎ ব্যৱহাৰ কৰক।
আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰিব। শাৰীৰিকভাৱে অক্ষম লোকসকলক বিচনা প্ৰদান কৰিলে বা এনে কৰিলে আপোনাৰ আৰ্থিক পক্ষ ভালে যাব। মীন ৰাশিৰ জাতক জাতিকাসকলক বহুত বেছি চিন্তা আপোনাক মানসিকভাৱে কোঙা কৰি পেলাব পাৰে। এই ৰাশিৰ কিছুমান মানুহে মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে কোনোবা আপোনাক প্ৰতাৰণা কৰিব পাৰে। জীৱন সংগীৰ আত্মীয় হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনৰ সন্তুলন বেয়া কৰি দিব পাৰে। গতিকে দিনটোৰ ৰাশিফল আজিলৈ ইমানেই। কাইলৈ মই পুনৰ লহিম আমাৰ এই শিতান, য'ত মই আপোনাক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।